তোকে দেখি জানো মৰম লাগি যায় বহু কথা জানো ক'বলৈ মন যায় আজি যে পচলা খাবলৈ ইমান মন গ'ল আজি বনাম কল পচলাৰ লগত হাঁহৰ মাংস মায়ে পচলাখিনি ফটাফট কাটি দিলে আৰু মই বনোৱাত লাগি গ'লো মই বিশেষ একো মছলা ইয়াত মই ব্যৱহাৰ কৰা নাই কল পচলাত বেছি মছলা দিলে কল পচলাৰ সোৱাদটো যেন নাইকিয়া হৈ গৈছে মোৰ তেনেকুৱা লাগে মাংসৰ পৰা ইমান তেল ওলাইছে কল পচলাখিনি মায়ে হাতেৰে খুচি খুচি খুব ধুনীয়াকৈ মিহি কৰি পেলাইছে পচলা কমেই হ'ল নেকি অলপ পিঠাগুড়ি অলপ দি দিছোঁ পচলাৰ লগত এনেদৰে পিঠাগুড়ি দিলে খাবলৈ খুব ভাল হয় আৰু দিছোঁ এয়া ঘৰতে বনোৱা কলৰ খাৰ যাতে পচলাটো ভালদৰে সিজে আৰু ৰেডি হৈ গ'ল